কওঁ কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তোমাক কিয় ইমান ভাল পায় কাৰণটো কি হিমন্ত দাক মই প্ৰথম লগ পাইছিলোঁ হেৰিত এই গুৱাহাটী ইউনিভাৰ্চিটিত শ্ব' এখন কৰিব যাওঁতে তেতিয়া তেওঁ পলিটিক্সত তেনেকৈ নাছিলে যদিও সদনৰ পৰা ওলাইছিল গৰিমাৰ লগত খুব ভাল আছিলে হিমন্ত দা 3বাৰ GS জিকিছে নহয় সদনত কেম্পেইনিঙত গৰিমাহঁত আছিলে মানে লগত গৰিমাক আগৰ পৰাই চিনি পায় তো মোকো চিনি পায় কিন্তু কম লগ পোৱা হয় তেতিয়া তাৰপিছত লাহে লাহে মানে সংস্পৰ্শটো বাঢ়িলে ক'ৰবাত লগ পাওঁ আড্ডা মাৰোঁ তেনেকুৱা কথা পাতোঁ তাৰপিছত তেওঁৰ দেউতাকৰ গান 8টা গান মই মিউজিক কৰিলোঁ ৰুণজুন এলবামটো চ' তেনেকৈ বণ্ডিংটো বাঢ়ি গ'ল আৰু মোক ভাল পায় মৰম কৰে ৰাজনীতি বাদ দি মুখ্যমন্ত্ৰী ডাঙৰীয়া কোনকেইটা কথা তোমাৰ ভাল লাগে মই মোক কিন্তু CM গোটেইকেইজনেই ভাল পাইছিলে গৌৰৱ গগৈ ভাল পাইছিলে হিতেশ্বৰ শইকীয়াও ভাল পাইছিলে গৌৰৱ গগৈতো ভাল পায় আৰু তৰুণ গগৈ ছাৰেও ভাল পাইছিলে আৰু তাৰপিছত হিমন্ত দাও ভাল পায় এতিয়া মই যিকেইজন CM পাইছোঁ গোটেইকেইজনে ভাল পায় কাৰণটো কি বুলি ভাবা তুমি এতিয়াৰ মিউজিকৰ কাৰণে চাগে গানৰ কাৰণে মিউজিকৰ কাৰণে আৰু মোৰ ষ্ট্ৰাগলটো জানেতো ক'ৰ পৰা আহিছোঁ কেনেকৈ আহিছোঁ অ'পেন বুক আৰু চ' সেইটো কাৰণে ভাল পাইছে আৰু মই অকণ খাৰাং খাচ কথা কোৱাৰ কাৰণে ভাল পায় যি কোৱাটো সন্মুখতে কোৱা এই কথাটো খুব মই এই কথাটো যি কথা কোৱা সন্মুখত কোৱা লুকুৱাবলৈ